একদম সহজ পদ্ধতিত একদম সহজ উপায়েৰে এটা দহি বটা শিকোঁচোন। দহি বটিবৰ কাৰণে এটা গুলি লৈছোঁ, বেজী আৰু সূতা লৈছোঁ, বৰ্ণালী পাতৰ সূতা। এনেদৰে প্ৰথমতে সূতাখিনি অলপ দীঘল দীঘলকৈ ৰাখি ল'ব লাগিব, তেতিয়া বটিবৰ কাৰণে সুবিধা হয়। দহি এনেকৈ দীঘল দীঘলকৈ ৰাখি লৈ পেলাই ইয়াত সূতাখিনি দি দিছোঁ। সূতাখিনি দি পেলাই এনেদৰে পাক এটা মাৰিব লাগিব। পাক এটা মাৰি এই ভিতৰেদি ৰছীডাল টানি আনিব লাগিব। টানি আনি এনেকৈ টানি দিলে দহিখিনি চাদৰখনৰ কাষ চাপি যাব। কাষ চাপি যোৱাৰ পিছত আকৌ এনেদৰে পাক এটা মাৰিব লাগিব। আপোনালোকে ভিডিঅ'টো পাই কেনে পায় কমেণ্ট এটা কৰি জনাব। মই এনেদৰে সহজ পদ্ধতিৰে দহি বটো। আপোনালোকে চবেই নিশ্চয় জানেই কেনেকৈ দহি বটিব লাগে, তথাপিও মই ভাবিলোঁ মইনো কেনেকৈ বটো আপোনালোকক এবাৰ দেখাই চাওঁ বুলি। তাৰপিছত সূতাডাল এনেদৰে ইপিনে এডাল সিপিনে এডাল পাক খুৱাই দি পেলাই ভালদৰে গাঁঠি দুটা টান কৰি মাৰি ল'লে সেই দহি কেতিয়াও ওলাই যাব নোৱাৰে। মই এনেদৰে বটো। 1 মিনিটতে কেনেদৰে দহি বটিব পাৰি আপোনালোকক দেখাব চেষ্টা কৰিলোঁ। দহি বটাটো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব আৰু প্লিজ লাইক এটাও কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰি দিব। এনেদৰে দহি বটা হৈ গ'ল। কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব। ইমান দেৰি মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ।